এয়া ডাঙৰ ৰাতি এয়া সৰু ৰাতি দেই আৰু নালাগে মোক হেল্ল' ৰাইজ ৰাতিটো জাৰ্ণি কৰি দিনটো শুলো কাইলৈ ৰিপুৰ এটা লগুণদিয়নী আছে সেইকাৰণে আজি ৰাতি সৰুকে কিবা এটা নিয়ম হ'ব যাৰ বাবে আমি এতিয়া ধুপাবৰৰ পৰা বৰঙাবাৰী যাম বামুণ আনিবলৈ আৰু আমাৰ টিকলিকো লৈ গ'লো বৰঙাবাৰীলৈ আৰু এইটো চাওক লাইটৰ মেজিক কিমান ধুনীয়া লাগিছে দেখিবলৈ পোহৰ পৰাৰ লগে লগে তো আমি এতিয়া ওলালো বৰঙাবাৰীলৈ লগুণদিয়নী হৈছে গোসাঁই আৰু বামুণসকলৰ এক পৰম্পৰা য'ত ডেকা ল'ৰাসকলক লগুণ পিন্ধাই কিছু নীতি নিয়ম কৰোৱা হয় বিয়াৰ আগত আমাৰ টিকলি গ'ল টোপনি য'ত বামুণ বৰ্তাক আমি আনিলোগে বামুণ বৰ্তাজনৰ লগত বহি পেলাই ৰিপু দাদা এতিয়া কিছুমান নিয়ম কৰি আছে আৰু ইয়াৰ পিছত যাব পানী তুলিবলৈ এয়া আমাৰ দৰা দেই আৰু এতিয়া ৰিপু দাদাক অসমীয়া নীতি নিয়মেৰে গা ধুৱাব আজি ৰাতি ইমানখিনি নিয়ম আছিলে ঘৰত বহুত কাম আছিল বাবে ৰাতি ভাত খোৱাও দেৰি হ'ল মই টিকলিৰ লগত অকণমান খেলি মেলি শুই গ'লো নেক্সট দিনা ৰাতিপুৱা আকৌ পানী তুলিবলৈ যাব এয়া আমাৰ টকলা দাদা দেই এতিয়া আকৌ ৰিপু দাদাক ছেকেণ্ড টাইমৰ বাবে গা ধুৱাব এয়া আমাৰ জেঠাইৰ মৰম নিজৰ কণমানি পুত্ৰটিলৈ ইমানখিনি মাইকী মানুহ ৰিপু দাদাৰ লাজে লাগিছে চাগে শিৱপ্ৰসাদ গোস্বামী মানে মোৰ ককাৰ যিমান নাতি আছে চবৰে ভিতৰত অকল ময়ে আছো যোন কোনোফালে কামৰ নহয় এতিয়া আহক শিৱপ্ৰসাদ গোস্বামী চবতকে ডাঙৰ আৰু চবতকে সৰু নাতিক আপোনাক লগ কৰাই দিওঁ এয়া সৰু নাতি দেই ৰিপু দাদাক লগুণ দিয়া হৈ গ'ল আৰু এতিয়া সি হৈ গ'ল ব্ৰহ্মচাৰী অলপ টাইমৰ কাৰণে তো এতিয়া ডাঙৰীয়া হৈ গ'ল তেওঁ হাই হাই আকৌ পিছদিনা গিফ্ট আনবক্সিং কৰিবলৈ আহি গ'ল সকলো গিফ্টতকৈ বেছি সোণতৰা পেহীয়ে কেৰি বেগ কিমান উঠিছে সেইটোৱে গন্তি কৰিছে বাকী নীতি নিয়ম যেনেকৈ নাযাওক মেইন কথাটো হ'ল আৰু আজি হৈছে 4th ডে অফ লগুণদিয়নী প্ৰচেছ আজি ঘৰত হ'ব ভোজ আজি ৰিপু দাদাই 1 গিলাচ গাখীৰ দি পায়স বনাব আৰু মোক ক'লে গৰুৰ ওচৰত ৰৈ মহকেইটা খেদি দিবলৈ এয়া আমাৰ টিকলি আহিছে কলাবাৰীৰ পৰা এতিয়া ভোজ খাই পেট ফুল কৰি নিপু দাদাৰ লগত ওলাই গ'লো ফুৰিবলৈ আমি যাম ব্ৰহ্মপুত্ৰ ঘাট আৰু কল্যাণী মন্দিৰ মোৰ ইয়াৰ নিচিনাকৈ উল্টাকৈ বহি যাব মন গৈছে আমি এতিয়া আহিছোঁ তেলেনি যোনখিনি গহপুৰৰ বিখ্যাত তেলেনি জেগাটুকুৰ বিখ্যাত হয় হেৰিৰ কাৰণে মদৰ কাৰণে বহুত বিখ্যাত বোলে দীপৰা চেণ্টাৰ কল্যাণী এইটো হয় কল্যাণী মন্দিৰ আৰু জেগাটুকুৰৰ নাম হয় দীপৰা ইয়াতে বহুত ডাঙৰকৈ দুৰ্গা পূজা চেলিব্ৰেট কৰা হয় আৰু ইয়াৰ কাষতে বহুত ডাঙৰ বিল এখন আছে এইটো পুখুৰী চাগে আৰু এইখিনি জেগাত জলদিয়ে বোলে এখন পাৰ্ক বনোৱা হ'ব এতিয়া আমি যাম ব্ৰহ্মপুত্ৰ ঘাটলৈ দুটা ঘাট আছে চ' এইখন হয় ব্ৰহ্মপুত্ৰ যিহেতু আবেলি সময়ত আহিছোঁ চ' আকাশখন বহুত বেছি কালাৰফুল আছিল আৰু এতিয়া আমি যাম মেইল বজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটলৈ আৰু এইটো হয় মেইল বজাৰৰ ঘাট আৰু এতিয়া আমি উভতি আকৌ ঘৰ যাম কাৰণ আজি ৰাতি আকৌ গুৱাহাটী উভতিম ছাৰ দুখ পালে এইটো লিডাৰ নিপু দাদাক ক'লোঁ মোক লেটেকু ছিঙি দিবলৈ কাৰণ আজি ৰাতি আকৌ গুৱাহাটী উভতিম চ' মই ঘৰলৈ লৈ যাম এতিয়া লেটেকু হালধি কঁঠাল নেমু আৰু চিৰা দৈ গুড় এয়া মোৰ জেঠাই হাঁহি দিয়ক একো নহয় এয়া বৌ এয়া নিপু দাদা আৰু এয়া আমাৰ মৰমৰ দীপু দাদা ঘৰত যাবলৈ মন নাছিল যদিও যাবলগীয়া হ'ল উপায় নাই আৰু বাছত উঠিয়ে আমাৰ দৰাৰ টোপনি আহিল আৰু গুড নাইট ময়ো শুই যাওঁ